দূৰতে পৰা ভক্ত নকৰিব চিন্তা কৰ হনুমান নেকি নমস্কাৰ বন্ধুসকল মই ইতিমধ্যে আপোনালোকৰ মাজলৈ লৈছোঁ আজি আকৌ এটা নতুন ভিডিঅ' প্ৰায় 5-6 দিনমানৰ মূৰত মই শিৱসাগৰত আছিলোঁ যিহেতু আৰু এতিয়া ঘৰলৈ আহিলোঁ মানে আজি আমাৰ ওচৰত প্ৰেক্ষাগৃহটো আছে ভাওনা প্ৰদৰ্শন এখন নহয় দুখনকৈ নাট হ'ব এখন সৰু নাট আৰু এখন ডাঙৰ নাট তোৰ পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু অলপ ব্যস্ততাৰ মাজত ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ চ' আই এম ৰিয়েলি চৰি তোৰ প্ৰকাশে মই দুইটা আহি আছোঁ যি মানে ড্ৰাইভাৰ চলাই আছে মানে কেইবাৰ কামত গৈছিলোঁ পূৰা বগা ড্ৰেছ চুৰিয়া টুৰিয়া পিন্ধি এনেকৈ টাউনত ঘূৰি ফুৰিছোঁ তো এতিয়া প্ৰথমতে খুৰাহঁতৰ ঘৰলৈ যাম খুৰাহঁতৰ ল'ৰাটো মানে হেৰি ভাওনা পাত লৈছেতো ৰামৰ পাত লৈছে তো তাৰ মানে অলপ কিবা কিবি দেখা দিব লাগে তো ব'লক আপোনালোকক তাত গৈ লগ পাইছোঁ ঠিক আছে তো আমাৰ ইয়া কি কামুৰি আছে জানো ইহে জানে ৰাইজ এয়া চাওক ৰামৰ বিলাপ কি বুলি কয় বচন প্ৰিয় আৰু ভাই লক্ষ্মণ আহা ৰামৰ বচন এইবোৰ চাওক প্ৰিয়ে আৰু ভাই লক্ষ্মণ এই অৰণ্যত আৰু কিমান যে সমস্যাৰ সন্মুখীন হ'ব লগা আছে তাৰ সীমাৰ সংখ্যা নাই ব'লা এই স্থান কৰোঁ পৰিত্যাগ ৰামৰ চেলাটো বন্ধুসকল এতিয়া ওলাই আহিলে মানে খুৰা এটা হেৰি হৈ গৈ এতিয়া যাওঁ ভাওনা তালৈ তোবোলক একদম তাত গৈ ভালকৈ দেখাম ঠিক আছে মানে পুৱাৰ পৰা ভালকৈ দেখুওৱা হোৱা নাই ঘূৰি ফুৰা আছে পুৰা ব্যস্ততাৰ মাজৰ নিচিনা তাত গৈ পিনে ভালকৈ দেখাইছোঁ বলক নমস্কাৰ অলপ পিছত ভালকৈ দেখাম আৰু চাওক আমাৰ এফালে পূৰা ডেক'ৰেশ্যন কেনেকুৱা দিছে গছ গছনি তো মানে গছ এইবোৰ লগাই দিয়ে আগৰ পৰা থকা নহয় তো এইফালে পূৰা ৰাতি হ'লে পূৰা ভিৰ পাব আপোনালোকক পূৰা ধুনীয়া ধুনীয়াকৈ দেখাম এতিয়া চিনেমেটিক শ্বৰ্ট দুটামান চাই লওক ঠিক আছে শ্যাম বৰণ দেহা তোমাৰ এ পিত বখন মোৰ হৰি হৰি এ পিত বখন চৰণে নুপুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে বন্ধুসকল এতিয়া চিনেমেটিক শ্বৰ্ট আছে কেনেকুৱা দিলে কমেণ্ট কৰি জানিব আৰু মোকতো দেখুৱাই হোৱা নাই পূৰা বগা হৈছোঁ অকল চশমাখন ক'লা তাকো দিনত কেতিয়াবা অথনি পিন্ধিছিলোঁ মানে এনেই স্কুটি চুটি এদিন যদি ঘূৰি ফুৰোঁ মানে পূৰা চকুৰ পৰা পানী ওলোৱা হৈছে জানো কেলৈ মানে বেছিকৈ ঘূৰি ফুৰাৰ কাৰণে হৈছে নেকি নাজানো তো বতাহ কি মজা মাৰিছে দিছে নাই এতিয়া এফালে ওচৰত দাদা এটা ক'লে আহিছোঁ ইয়াৰ বোলে অলপমান পেটৰ প্ৰব্লেম হৈছে সেইকাৰণে আহিছে আকৌ তো ইয়াত সোমাই লওঁ তাৰপৰা ৰাতিকৈ আপোনালোক একদম পূৰা মজাকৈ দেখাম তো সকলোকে চাই দিব স্কিন নকৰি ঐ গামোচা উৰি গৈছে বৰদচিলাই কিয়নো মোক গামোচা উৰাই নিছা হয় গামোচা দিয়াটো কোনো মানুহ নাই হয় নাই নে কি কয় গাইছ তো ৰ'বা একদম ৰাতিকৈ লগ পাইছোঁ ঠিক আছে আপোনালোকক তো বন্ধুসকল এতিয়া মানে ৰাতি হৈ গ'ল প্ৰায় এতিয়া এইটো বুলি কয় ভাওনা ইয়াৰ হোৱাত পূৰা চাকি জ্বলাব লাগিব তো ব'লক আপোনালোক চাকি তাকি জ্বলাই পূৰা দেখাম বাউণ্ডেৰী মানে পূৰা ৰাতি হ'লেনো কেনেকুৱা লাগে হয় নাই তো ব'লক গৈ লওঁ তালৈ এয়া বুধিন চুতীয়াদেৱক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জনোৱাৰ বাবে মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ আৰু তেখেতক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে অনুৰোধ জনাবৰ লগত সহযোগিতা আগবঢ়োৱাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ তোমাৰ মাথে ময়ূৰাৰ পাখি কণ্ঠত কষ্ট তোমার সূর্য যেন দেখি কণ্ঠত কষ্ট তোমার সূর্য যেন দেখি আজারু লম্বিত তোমার বিজুলি বেখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি এ হরিয়ে শিরত কীর্তি তোমার ভ্রমর নসারে মোর হরি হরি ভ্রমর
বৰ্ষাৰে ৰতৰ অনুকূল তোমাৰ চিকিমিকি কৰে কৰ্ণত ৰাম দূৰতে পৰা ভক্ত কৰিব চিন্তা কৰক হনুমান নেকি ৰেডি হোৱা নাচোন জম্বুৱান কি হয় ৰাম এফালে লক্ষ্মণ সীতা Ora, কোন আৰু আরে এফালে কি বানাছা তুমি অ গোটেইখন এখন বান্দৰ আছোন অ এফালে হনুমান মেইন পাৰ্টটো মানে আধা দিয়া এফালে পুৰা চলি কষ্টীয়পতি ৰাইজৰ সহযোগত পঁচাকীতম ভাওনা প্ৰদৰ্শনৰ আৰু খন্তেক মুহূৰ্তৰ পাছতে আমাৰ আজি উদ্বোধন হ'ব সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা একান্ত কামনা কৰিছো এইবিলাক চব চাকি পুৰা জ্বলাই থকা হৈছে আমাৰ এফালে পকাছে সেই তেলৰ ব্যৱসায় ধৰিছে মানে য'ত চাকিত তেল কম হৈছে মানে তাত ভাবো পুৰা মানুহ ভিৰ হ'ব অলপ পিছত ঠিক আছে কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আধা ফুটা হাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি কণ্ঠত কষ্ট তোমার সূর্য যেন দেখি কণ্ঠত কষ্ট তোমার সূর্য যেন দেখি আজারুলম্বিত তোমার বিজুলি বেখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি
হে হৰিয়ে শিৰত কীৰ্তি তোমাৰ ভ্ৰমৰ নচাৰে মোৰ হৰি হৰি ভ্ৰমৰ নচাৰে ৰতৰ অনুকূল তোমাৰ চিকিমিকি কৰে কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি
তো বন্ধুসকল এয়া আমাৰ প্ৰণৱজ্যোতি বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণ এতিয়া জানেই চবেই কিবা কিবি মানে বয়সো বাঢ়ি আহিছে কিবা কিবি জব চব কৰিবৰ কাৰণে চব দূৰত দূৰত থকা ইও বহুত দিনৰ মূৰত আহিছে ময়ো বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ তো লগ পালোঁ আজি হয় নাই হয় তো ভাওনা চাওনা চালোঁ মানে এতিয়া ইমান ক্লিপ শ্লিপ দেখাই দিব পৰা নাই কাৰণ সৰু ভাওনাখন আছে ডাঙৰ ভাওনাখনো অলপ দেখাম বুলি ভাবিছোঁ আৰু চাৰ্জো বেছি নাই 10% আছে তো ই ঘৰলৈ আহিছিলে মানে চুৰিয়াখন খুলিবলৈ তো এতিয়া তাত গৈ আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তো সকলোৱে শেষলৈকে চাই দিব স্কিপ নকৰিব যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কমেণ্ট এটা আৰু মৰম লগাকৈ শ্বেয়াৰটো কৰি দিব আৰু ঠিক আছে তো আগত যিমান পাৰোঁ দেখাম তো চাই দিব সকলোৱে বন্ধুসকল ক্ষমা কৰিব কাৰণ মই গোটেই ভাওনাখন দেখাব নোৱাৰিলোঁ আৰু আপোনালোকে জানে যে এটা ব্লগত গোটেই ভাওনাখন দেখুৱাটো সম্ভৱ নহয় মোৰ ওচৰত ভালেকেইটামান মানে শিশু ভাওনা আৰু ডাঙৰ ভাওনাৰ ভাল ভাল দুটামান ক্লিপ আছে যদি আপোনালোকে চাব বিচাৰে কমেণ্ট কৰি জনাই দিব যে আমাক লাগে ক্লিপকেইটা আমি চাম তো মই নিশ্চয় আপলোড কৰি দিম কাৰণ জানি ইমান দীঘল দীঘল যদি ব্লগত দিওঁ চাই মানুহে আমনিও পাব প্ৰায়সকলে পাবও পাৰে নাপাবও পাৰে কিন্তু মই ভাবিলোঁ মানে পাব বুলি সেইকাৰণে নিদিলোঁ আপলোড আৰু দিগদাৰো হয় এনেকৈ দিবলৈ তো মই সেইকেইটা এক্সট্ৰাকৈ ক্লিপ আপলোড কৰি দিম আপোনালোকে যদি বিচাৰে চাব তো মাজতে এনেকেই কৈ দিছোঁ আৰু তো বন্ধুসকল কালি মানে ভিডিঅ'টো শেষ কৰা নহ'ল কাৰণ ফোনটো একদম চাৰ্জ নাছিলে চাৰ্জ মানে ছুইচ অফ হৈ গ'ল তো এতিয়া ওলাই পৰা শিৱসাগৰলৈ গুচি আহিছোঁ মানে দিলে এদিন থাকিবলৈ যোৱা নহ'ল আৰু ভাওনা চাবলৈ গৈছিলোঁ তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকক ৰাম লক্ষ্মণে সৰু শিশু ভাওনাখনৰ যদি গোটেই মানে প্ৰৱেশটো লাগে তো তেতিয়া কমেণ্ট কৰি জনাই দিব মই গোটেই ভিডিঅ'টো আপলোড কৰি দিম কাৰণ এতিয়া অলপ অলপ চিনহে দিয়া হৈছে কাৰণ গোটেইটো দিবলৈ ইমান দীঘলীয়াকৈ ভিডিঅ' দিলে আমনিও পাব চাই তো তাকে আৰু ভিডিঅ'টো শেষ কৰিছোঁ ইয়াতে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ জৰিয়তে তেতিয়ালৈকে বাই বাই